লাইন গাই দিলেও হৈ যাব। গুড মৰ্ণিং সকলোকে এটা নতুন ধুনীয়া ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা প্ৰগ্ৰাম আছে বেলানুনাত নলবাৰী। তাৰপিছত নেক্সট মৰ্ণিং আছে আমাৰ পিকনিক ভূটান চকী। সন্ধিয়া প্ৰায় 7টা বাজিছে আৰু আমি গোটেইকেইটা গাড়ী লৈ পেলাই আহিলোঁ চোৰ কাৰণে। আৰু আমি আহি পালোঁ বেলালুনা আৰু তলত লিখা আছে চাওক কিউ গ্ৰীণ, মানে দুখন ৰেষ্টুৰেণ্ট হোটেল একেলগে আছে আৰু ভিতৰত ধুনীয়া পাৰ্কিঙৰ ব্যৱস্থা দিয়া আছে আৰু খুব ধুনীয়াকৈ সজাইছে হোটেলখন, ভাল লাগিছে। ইফালে এখন মানে চিলড্ৰেনৰ কাৰণে পাৰ্ক বনাই থৈছে, এনেকুৱাকৈ ধুনীয়াকৈ লাইট চাইট সজাই থৈছে। ইপিনে বহিব পাৰিব আৰু ইপিনে এটা ভেলাঘৰ বনাইছে ধুনীয়াকৈ। কাউণ্টাৰ মানুহ তো ইয়াক লগ পালোঁ। এইটো হৈছে এণ্ট্ৰি গেট, লিফ্টটো কৈছিলে ইমান সেইফালে। তাৰপৰা আপুনি 5th ফ্ল'ৰত উঠিব লাগিব। ওপৰত চিনেমা হল আছে, লগতে মানে বাৰ আছে, খোৱা বোৱা চব ব্যৱস্থা আছে, দেখুৱাই আছোঁ। আৰু এইটো দেখিছে, এইটো চিনেমা হল পূৰা ৰাউণ্ডকৈ বনাইছে। আৰু যে ইয়াৰে মালিকৰ মানে ইজাজদাৰ বাৰ্থডে, তো ইয়াতে বঢ়িয়াকৈ সজাইছে এইখিনি। এইটো কেক আনিছে, কেকটো কাটিব একেলগে। আৰু আমাক মিউজিক শ্ব' এটা কৰাৰ কাৰণে আজি ইয়াতে ইনভাইট কৰিছিল। আৰু শ্ব'ৰ মাজতে আমাৰ আহি গ'ল খানা, ইয়াতে কিবা কিবি দিছে আৰু মই পেট দি পেলাই আহি গ'লোঁ। কিবৰ্ডো দিবা, কি বোলে পেট বজাই, বোলো বজাওঁ অলপমান। ই পুৰা মিলে থাকে, আমি তাতে আছোঁ, ই পুৰাতে আছে। কেনে আছে চাউণ্ড? ভাল পাইছে? অলপ 2 লাইন গাই দিলেও হৈ যাব। আচ্ছা মই অলপমান চাম, মই চলাই আছোঁ। লগত বিজু আছে। The next day. এই বছৰটোৰ প্ৰথম কি ক'লোঁ আপোনালোক এবাৰ স্বাগতম জনাইছোঁ। বাছৰ পৰা নামি আহিছোঁ আৰু ইপিনে চাওক পূৰা ভূটান চকী আমাৰ এইটো জেগা লৈ লৈছে। A few moments later. কি ক'ব? পিকনিক মানে কষ্ট আৰু কি আৰু উপায় নাই। হে ভাল লাগিল, কষ্ট কৰি ভাল লাগিল। কি ক'ব? কি কম, এই পিকনিক খোৱাৰ পিছত চব জমিদাৰ।